টু এভৰিৱান আকৰো কেনে আছে আপোনালোকে আকৰো সকলোৱে ভালে আছে মই ভালে আছো সো আপোনালোকৰ ভাবে এটা আজি ভাল খবৰ গুড নিউজ লৈছো ৰাতিপুৱা উঠি চালো আজি মোৰ 1k সাবস্ক্ৰাইব কমপ্লিট হৈ গল ইমান দিন কষ্ট কৰাৰ পিছত আজি মোৰ 1k সাবস্ক্ৰাইব কমপ্লিট হৈ গল ফাইনালি বহুত ভাল লাগি আছে এনেকে আগন্তুক দিনত আপোনালোকে এনেকে মৰম ভালপোৱা আৰু আশীৰ্বাদ দি যাব বুলি আশা ৰাখিলো সো দোস্ত আপোনালোকে আমাৰ ভিডিঅ'বোৰ সকলোৱে চাই ভাবে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল আৰু সো সকলো ইউটিউব ফ্যামিলি মেম্বাৰলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আগন্তুক দিনত এনেকে মৰম ভালপোৱা আৰু আশীৰ্বাদ দি যাই থাকিব যেনেকে মৰম ভালপোৱা আৰু আশীৰ্বাদ দি আছে তেনেকে আমাৰ ফেসবুক পেজখনত জয়নাল ব্লগছ 24 তো আপোনালোকে অলপ যাই কিনে ফলো কৰি দিব আৰু যিসকলে আমাৰ নিচিনা ইউটিউব বা ফেসবুকত কাম কৰি আছে বা বেলেগ কাম কৰি আছে আপোনালোকে কামত লাগি থাকক কষ্ট কৰি যাক এদিন নহয় এদিন সাকসেস হ'বই ফালে এটা দোকান চাই আছে এটো আমাৰে দোকান হয় গাঁৱলীয়া দোকান সো আৰু কি কম আৰু আপোনালোকে এনেকে মৰম ভালপোৱা আৰু আশীৰ্বাদ দি যাই থাকিব আৰু সো অতি শীঘ্ৰে এটা ভাল ভিডিও আহি আছে সৰস্বতীৰ পূজা আপোনালোকে ভিডিওখন ভালদৰে চাব আশা ৰাখিলো অহাকালি ভিডিওটো আহি আছে দামাকা ব্লগ আজি ভিডিওটো ইয়াতে সমাপ্ত কৰি আছো ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয়